শ্ৰীৰেৱন চৌধুৰী বৰষা চেনেলৰ জৰিয়তে আজি এটি ভিডিঅ' লৈ আহিছোঁ। দৰংগিলা নাৰী শিক্ষা অনুষ্ঠান বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়ত এই মুহূৰ্তত এখন সভা চলি আছে। ব'লকচোন সভাখনত কি বিষয়ে আলোচনা কৰা হৈছে বা কি বিষয়ে চলি আছে, সভাখনৰ ৰেঙনি কিছু উপভোগ কৰোঁ। তাৰোপৰি মই যদি সোনকালে এটা মই সংস্থাপন পাব লাগিব বা সংস্থাপন পাব পাৰোঁ, তেতিয়া মই কিছুমান কাম কৰিব পাৰোঁ। যে নাৰ্ছিং, বিশেষকৈ আজিৰ ক্ষেত্ৰত কি হৈ যায়, নাৰ্ছিং যিটো প্ৰফেশ্যন কৰ্মত শিক্ষকতাৰ তেতিয়াৰ পৰা ছাৰৰ লগত পৰিচিত আছিলোঁ আৰু তেতিয়াৰ পৰা আমি গম পাওঁ আৰু আমি মাত্ৰ নাম মাত্ৰ যি অলপ শিকিছোঁ বা জানো সেই কথাখিনিয়ে মই অলপ ক'বলৈ চেষ্টা কৰিম। বা কেৰিয়াৰ কি বস্তু বা জীৱনশৈলী কি বস্তু বা মানুহ হিচাপে আমি মানুহ কেনেকুৱাকৈ থাকিব লাগে, যেনেকৈ বক্তাগৰাকীয়ে ধুনীয়াকৈ কৈ গ'ল, তেওঁলোকৰ পৰা কিছু কথা শিকিবলৈ চেষ্টা কৰিম আৰু মই কিছু কথা ক'বলৈহে চেষ্টা কৰিম। যদি তাত আমাৰ ভুল ভ্ৰান্তি হয় আমাক ক্ষমা কৰিব। মই প্ৰথমতে এটা কথা কৈছোঁ যে আজি যেতিয়া বহি আছা ইমান ধুনীয়াকৈ, আৰু মোৰ এটা মনতে মোৰ প্ৰশ্ন হয়, যেতিয়া মোৰ ঠিক মই তোমালোকৰ নিচিনা ছাত্ৰ ছাত্ৰীকে আমিও পাঠদান কৰোঁ বা পঢ়াওঁ, তেতিয়া মোৰ মনত এটা প্ৰশ্ন হয় যে আজিৰ যিটো একবিংশ শতিকাৰ যিটো স্কিলছ বা জীৱনশৈলী, সেই জীৱনশৈলীটোৰ কথা বা 35 বছৰ আগত মই পঢ়ি আছিলোঁ, মোৰ তেতিয়া অনুভৱ হয় যে মোৰ সেই দিনকেইটা মোক আকৌ ঘূৰাই লাগে। যদি মই ভগৱানক প্ৰাৰ্থনা কৰোঁ যে এই দিনকেইটা মোক আকৌ ঘূৰাই দিয়ক। কিয় মই ঘূৰাই বিচাৰিছোঁ? যে তোমালোকৰ মনত প্ৰশ্ন হ'ব পাৰে যে ইমান ধুনীয়াকৈ ইমান ভালকৈ ভাত খাব পাইছে, দৰমহা পাইছে, চাকৰি পাইছে, নিজৰ পৰিয়াল আছে, ইমান ধুনীয়াকৈ আছে, আকৌ এই জীৱনটো কিয় ঘূৰাই বিচাৰিছে? আৰু তোমালোকে হয়তো ভাবি আছা যে আমি এনেকুৱাকৈ ডাঙৰ হ'লে এনেকুৱাকৈ এটা সংস্থাপন পাই এনেকুৱাকৈ আমি কাম কৰিম। আমি ভৱিষ্যতে তাক আশা কৰিলে লাভ নহয়। গতিকে এটা ফৰ্মুলা আছে, যদি আজিৰ দিনটো যদি মই ভালকৈ কাম নকৰোঁ, তেতিয়াহ'লে মোৰ এক্সপিৰিয়েঞ্চ, মোৰ যিটো অভিজ্ঞতা সেইটো ঠিক নহ'ব। আৰু মোৰ যেতিয়া এক্সপিৰিয়েঞ্চটো ঠিক নহ'ব, মোৰ তেতিয়া এক্সপেৰিমেণ্টটো ভাল নহ'ব। এক্সপেৰিমেণ্টটো কি? মোৰ যদি কালি পৰীক্ষা পাতে, মই কালি পৰীক্ষাটোত মই ভালকৈ লিখিব নোৱাৰিম, কাৰণ মই আজি পঢ়াই নাই। আৰু মই যদি এক্সপেৰিমেণ্টটো যদি ঠিক কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মোৰ এক্সপেক্টেশ্যন, মোৰ যিটো আশা, সেই আশাটো ফলপ্ৰসূ